ৰুণকে গম্বুক অৰ্থাৎ ঈশ্বৰৰ শব্দ বা বাক্য। টকাৰে আপুনি কি কি কৰিব পাৰে আৰু কি কি কৰিব নোৱাৰে তাৰে 6টা গুৰুত্বপূৰ্ণ বিষয় জানো আহক। 1 নম্বৰ, টকাৰে আপুনি এখন ঘৰ কিনিব পাৰে কিন্তু ঘৰ নহয়। 2 নম্বৰ, টকাৰে আপুনি বিচনা এখন কিনিব পাৰে কিন্তু টোপনি নহয়। 3 নম্বৰ, টকাৰে আপুনি এটা ঘড়ী কিনিব পাৰে কিন্তু সময় নহয়। 4 নম্বৰ, টকাৰে আপুনি খাদ্য কিনিব পাৰে কিন্তু ৰোগ নহয়। 5 নম্বৰ, টকাৰে আপুনি এজন চিকিৎসক কিনিব পাৰে কিন্তু ভাল স্বাস্থ্য নহয়। 6 নম্বৰ, টকাৰে আপোনাৰ বীমা আছে কিন্তু সুৰক্ষা নহয়।